আজি আজি কি আজি আজি শুক্ৰবাৰ 16 তাৰিখ মই তাৰিখ আৰু বাৰ সোধা নাই আজি কি আছে সেইটো সুধিছো তোমাক কি আছে পাকঘৰত কি আছে সেইটো তুমিহে জানবা মই কেনেকৈ জানিম এই মানুহটোৰ মাথাত মানে সঁচাকে একোৱে নাই আজি কি তোমাৰ সঁচাকে মনত নাই মনত নাইতো ক'ত থাকিব তোমাৰ তুমি মোক বিয়া কিয় পাতিছিলা হা সবে পাতে সেইকাৰণে ময়ো পাতিছো তাতে কোনছে ডাঙৰ কথা হয় নেকি সবে যে ঘৈণীয়েকবিলাকক সুখত ৰাখিছে তুমি মোক কিয় সুখত ৰাখিব পাৰা নাই হে সুখী হোৱাটো নিজৰ কথা আৰু নিজে নিজক সুখী কৰিব লাগিব কোনেও কাকো সুখী কৰাব নোৱাৰে বেলেগৰটো বাদেই দিয়া তুমিতো একেবাৰে নোৱাৰা বেলেগৰ এনিভাৰ্চাৰীত কি ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰে ৰ'বাচোন এই চোৱা তোমাক মই বিনীতাকে দেখাই আছোঁ তাইক গিৰিয়েকে চেলিব্ৰেশ্যন কি ধুনীয়াকৈ কৰাইছে আনকি তাইক গিফ্টত কি দিছে জানা ডায়মণ্ডৰ ৰিং দিছে আৰু কি ডাঙৰ ৰিজৰ্টত তাইক পাৰ্টি দিছে তোমাৰ কি ডায়মণ্ডৰ ৰিংটো বাদেই দিয়া তুমিতো শুভেচ্ছা এটাও দিব পাৰা নাই গম পাইছানে তুমি এইটো যে পাহৰিয়ে গৈছা আজি যে আমাৰ এনিভাৰ্চাৰী আছিল আৰু তুমি মোক সুখত ৰাখিবা আজি ইউনিভাৰ্চিটি নেকি ইউনিভাৰ্চিটি নহয় এনিভাৰ্চাৰী ভালকৈ ক'বা শব্দবিলাক অলপ যিয়ে নহওক বাৰু আজি আমাৰ বিবাহ বাৰ্ষিক নহয় জানো এতিয়াহে মনত পৰিল তোমাৰ বাৰু যিয়ে হওক আজি পিছে আমাৰ প্লেনিংটো কি হ'ব প্লেনিং কি হ'ব আৰু সদায় যেনেকুৱা হয় মই মাংস আনিম তুমি বনাবা আৰু আমি দুটা খাম মাংস নানো দিয়া পৰহিটো খালোঁ মাছ লৈ আনো চুকা টেঙাৰ লগত বনাবা আমি দুটা খাম আৰু খুম আচ্ছা ঠিক আছে হেপী ইউনিভাৰ্চিটি মই মাছ লৈ আহোঁ মানে এই মানুহটো মানে কেতিয়াও সলনি নহ'ব কি মানুহৰ লগত যে বিয়া হ'লো ক'ত পল ক'ত যোৱা অলপ মাছ লৈ আহোঁ ৰ পিছে তই ক'ত যাবি হা মই মানে পেহেৰৰ বা কি হৈছে মোবাইলত এই তিৰিগিলা যে নাচ গান কৰি থাকে সেইগিলা দেখা পাই এতিয়া পেহেৰকো এতিয়া বুঢ়া বয়সত মোবাইল এটা লাগে এই গাঁৱৰ পৰা ধাৰাই লৈছোঁ পইচা লৈ কিনে এতিয়া দামী মোবাইলটো কিনিব যাওঁ তাকেতো ছ'চিয়েল মিডিয়াত যিমান ভাল হৈছে সিমান বেয়াও হৈছে দে যা এইকেইটাৰ কেজি কিমান 100 টকা আৰু এই আঙুৰবিলাকৰ 70 টকা বিনীতা বাইদেউ ৰ'বচোন ৰ'ব তই যা ৰ'ব ভালনে বাইদেউ আপোনাৰ আছোঁ আজি ইফালে আহিছে যে এইফালে মানে হেৰি মই নাছিলোঁ নহয় এই মই ছিকিমত গৈছিলোঁ আমাৰ এখেতৰ লগত মানে মোৰ বাৰ্থডে আছিল তেখেতে লৈ গৈছিলে তাতে পাৰ্টি কৰি আহিলোঁ আৰু এই হেৰি সেইফালে যে পৰিৱেশটো অলপমান গাঁৱলীয়া টাইপৰ নহয় পথাৰ আছে তাতে যাই পেলাই বোলো দুটামান গাঁৱলীয়া ৰিলে বনাই আহোঁ ঠিকে আছে দিয়ক বহুত ভাল লাগিল আপোনাক লগ পাই মোৰো ভাল লাগিল দিয়কচোন এখন ফটো উঠো দিয়ক নিশ্চয় ঠিক আছে এই চোৱা বিনীতাই গিৰিয়েকৰ লগত সাগৰৰ পাৰত গৈছে আৰু আজি তাইক লগ পাইছিলোঁ তাই বোলে ছিকিমত গৈছে গিৰিয়েকে বোলে তাইক বাৰ্থডে পাৰ্টি তাতেই কৰিছে আৰু আমাৰতো ছিকিম বাদেই দিয়া আমাৰ শ্বিলঙতো তুমি লৈ যোৱা নাই তোমাৰ লগত যে মই কি কৰিবৰ কাৰণে বিয়া হৈছিলোঁ নহয় কিনো মোবাইলটো সদায় বেলেগক চাই কিনে অশান্তি কৰি থকা তোমাৰ আৰু কাম নাই নেকি কি এতিয়া মই মানে বেলেগৰ কথা ক'ব নোৱাৰা হ'লোঁ ন তুমিতো নিজে সেইখিনি সুখ দিব পাৰাই নাই বেলেগৰ সুখখিনি ক'লে তোমাৰ জ্বলন উঠে তোমাৰ লগত যে কি কৰিব বিয়া হৈছিলোঁ মই ঘৰত বিয়া নাপাতাকৈ থাকাই ভাল আছিল এতিয়া যে মোৰ কিবা খং উঠিব কোনোবা দিনা মই ঘৰত গুচি যাম তোমাৰ লগত নাথাকোঁ মই তুমি থাকিবা ইয়াতে অকলে আজে বাজে কথা কৈ কিনে মোৰ মাথাটো গৰম নকৰিবা এনেই ৰাতিপুৱা মোৰ কাম আছে তুমি শুই থাকা আৰু ময়ো শুওঁ পেহাৰ শুন ক'ত যায় নকবি আৰু এই আমাৰ গাঁৱত যে বিনীতা ছ'চিয়েল মিডিয়াত যে বৰকে ওলাই থাকে তাক চিনি পাওঁ ৰ তাৰ কাৰণে আমাৰ ঘৰত অশান্তিয়ে চলি থাকে সিহঁতক ছ'চিয়েল মিডিয়াতহে মিলা প্ৰীতি দেখা পাইছা সিহঁতৰ এনি টাইম কাজিয়াই চলি থাকে আজি কি হৈছে জানা এটাৰ মাথা ফাটছি এটাৰ হাত ভাঙছি এই নি কেনে মেডিকেলত থৈ আহিছোঁ ৰ আৰু এতিয়া পুলিচ আহিছে পুলিচক বোলে সাক্ষী দিব লাগে এই সাক্ষী দিব যাই আছোঁ মই দে দিয়া এনেকৈ আৰু কিমান মন মাৰি থাকা আৰু শুনাচোন
তুমি যে এনেকৈ মোবাইলটোত চাই কিনে সদায় অশান্তি কৰি থাকা আৰু ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ চাই চাই নিজৰ জীৱনটোক যে তুলনা কৰি থাকা, তুমি জানানে ছ'চিয়েল মিডিয়াত সকলোৱে নিজৰ ভালটোহে দেখায়, তাৰ ভিতৰত বা কি চলি আছে সেইটোতো আমি নাজানো। আৰু তুমিও যে ভিডিঅ' আৰু ফটো যে পষ্ট কৰা, ভালখিনিহে পষ্ট কৰা, তাতেতো তোমাৰ বেয়াখিনি পষ্ট নকৰা। ঠিক তেনেদৰে সকলোৱে নিজৰ ভালখিনিহে পষ্ট কৰে, বেয়াখিনি নকৰে। গতিকে নিজৰ জীৱনটোক ছ'চিয়েল মিডিয়াৰ লগত তুলনা নকৰিবা। আৰু তুমি যে বিনীতাক ইমান ফ'ল' কৰি থাকা, তাইৰ কি হৈছে গম পোৱা নে? আৰু সিহঁতে যে ছ'চিয়েল মিডিয়াত ইমান মৰম ভালপোৱা দেখাই থাকে, ভিতৰে কিমান কাজিয়া কৰি থাকে সেইটো তুমি জানানে? আৰু আজি সিহঁতে দুয়োজনে গিৰা ঘৈণীয়াকে মাৰামাৰি কৰি হস্পিটেল পাইছে। গতিকে ছ'চিয়েল মিডিয়াত সকলো বস্তু সঁচা বুলি ভাবি নিজৰ জীৱনটো আৰু সংসাৰখন অশান্তি নকৰিবা।